চাওক এইটো আকাশী গংগাৰ পানী হয়, পবিত্ৰ পানী। আমি খাইছোঁ, খাব পাৰে। হেল্ল' বন্ধুসকল, নমস্কাৰ। আজি আপোনালোকক এটা নতুন ভিডিঅ' দেখুৱাবলৈ আমি আগ্ৰহতাৰে আহিছোঁ। শ্ৰীসূৰ্য পাহাৰ কি দেখুৱাব পাৰোঁ, ইয়াত আহিছোঁ আমি ইতিমধ্যে। ইয়াৰ পৰা আপোনালোকক দেখুৱাম কি কি আছে ইয়াত। কি বহুত চাব লগা বস্তু আছে শ্ৰীসূৰ্য পাহাৰত। আৰু মোৰ ভিডিঅ'টো আপুনি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোত নতুনকৈ আপুনি আহিছে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা শেষলৈকে দেখুৱাম। আপুনি গোটেই ভিডিঅ'টো চাব শেষলৈকে। বহুত চাব লগা বস্তু আছে শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে। মই যিমানখিনি জানো আপোনালোকক কৈ থাকিম, দেখুৱাই থাকিম। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ ভিডিঅ'টো, আপোনালোকে চাই থাকক। শ্ৰীসূৰ্য পাহাৰৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থান। এইটো 2 নম্বৰ গেট। ইয়াৰ পৰা আৰম্ভ হ'ব শ্ৰী সূৰ্য পাহাৰ। এইটো চাংঘৰ হয়। গেটখনো ধুনীয়া লগা গেট দেই, চাব লগা গেট। এইটো শ্ৰী সূৰ্য পাহাৰৰ মিউজিয়াম হয়। আপুনি আহিলে ইয়াত ভিতৰত চাব পাৰিব কি কি আছে, কিন্তু কেমেৰা কৰাৰ এলাও নাই। ভিতৰত চাব লগা ঠাই আছে। এটা আকাশী গংগা, মা গংগা চাইজ অফ গংগাটো। মা গংগা হয়। ইয়াৰ পানী বহুত কামত লাগে। ঘৰ পানী শান্তিটো লাগিব পাৰে, বেমাৰ আজাৰ হ'লে খুৱাব পাৰে। ইয়াৰ পানী খাব পাৰে নে? হয় হয়, এইটো অলপ খাই লওঁ। আহক ডিঙি ইয়াতে কথা লবি